ভাতৰ কাঁহীখনৰ লগত যদি গাহৰি কেইবাটাও আইটেম থাকে, লাই গাহৰি, খৰিচা গাহৰি, তিল গাহৰি, এই খাবা আৰু। শিৱসাগৰৰ শিৱৰাত্ৰিলে মাজত আৰু 2-3টা মান দিন শিৱৰাত্ৰি চাবলটো আমাৰ শিৱসাগৰলৈ আহিব আৰু ঘূৰি ফুৰি ভোকো লাগিব। তেতিয়া মোক সুধিবা বাজেট ফ্ৰেণ্ডলি ৰেষ্টুৰেণ্ট টাউনৰ মাজতে ক'ৰবাত আছেনে? আৰু মই বিন্দাছ কম হয় আছে। টাউনৰ মাজতে ষ্টাইল বজাৰৰ পৰা অলপমান আগলৈ আহি মানে আমাৰ STC যোৱা ৰাস্তাটোতে ৰেড ক্ৰছ ৰোডৰ একদম সন্মুখত নতুনকে খোলা হোটেল বাহগাজ, গলিটোৰ সন্মুখতে হোটেল বাহগাজৰ হোৰ্ডিংখনটো দেখিবই আৰু কাৰ চিনকেইটা ফ'ল' কৰি চিধা ভিতৰলৈ সোমাই যাব। এতিয়া তেওঁলোকে নাম থৈছে হোটেল বাহগাজ, থলুৱা জুতিৰে এসাঁজ। এতিয়া থলুৱা জুতি আছে নে নাই খায়ো দেখাব লাগিব। বলক বাহগাজখন আপোনালোকক চিনাকি কৰাই দিওঁ। ৰেষ্টুৰেণ্টখন পিছে তেওঁলোকে খুবেই পৰিপাটি আৰু চাফ চিকুণকে ৰাখিছে। সোমাই প্ৰথমতে মই অনাৰক সুধিছো, বোলো গাহৰি ভাত পামনে? বোলে গাহৰিটো আছে, লগত হাঁহ, মটন, চিকেন, ফিছ চব পাব। তেওঁলোকৰ ভেজ থালিখন আছে 80 টকা আৰু গাহৰি কেইবাটাও আইটেম ইয়াতে এভেইলেবল আছে। মই গৈ 5 মিনিট বহিবই নাপালো, ৰেষ্টুৰেণ্টখন অলমষ্ট ফুল। ভাতৰ থালিৰ উপৰি পিছে ইয়াতে ফাষ্ট ফুডৰ বহু কেইটা আইটেম ৰখা হৈছে। এইখিনি খাবলৈ পিছে মই অকলে অহা নাই, আৰু দুটা লগত আহিছিলে। ভিডিঅ'টোতে খালি ওলোৱা নাই আৰু খানাৰ টেষ্ট সঁচাকে ধুনীয়া আছিলে। চাইনিজ আইটেম পাই বুলি মই আপোনালোকক দেখালোহে, কাৰণ খাবলৈ আহিছো মই ইয়াত ভাতৰ থালি আৰু এইখনে হৈছে তেওঁলোকৰ 80 টকীয়া নিৰামিষ থালিখন। ভাতৰ লগত টোটেল 9টা মান আইটেম আছে। নিৰামিষ মই অকল সোমবাৰহে খাওঁ, তো যোৱাকালি সোমবাৰ নাছিলে, তো গাহৰি গোটেইকেইটা আইটেম লৈ লৈছো। ইয়াৰে পিছে হাঁহ মাংসকনো বহুত টেষ্টি হয়, কিন্তু গাহৰিৰ লগত একেলগে জুতি নাপাম যেন, তো হাঁহটো বেলেগ দিনা খাম, আজি গাহৰিখিনি খাওঁ। আৰু মই অলৰেডি কৈছো ন, ইয়াতে গাহৰি কেইবাটাও আইটেম আছে। লাই শাকৰ লগত গাহৰি, বাঁহগাজৰ লগত গাহৰি, তিল গাহৰি, মাটি দাইল গাহৰি আৰু কেইবাবিধো আছিলে। আৰু চিৰিয়াছলি কৈছো, ইয়াৰে তিল গাহৰিটো আৰু মাটি দাইল গাহৰিটো কি চালিয়া বনাইছিলে মানে। তিল গাহৰিৰ লগতে পিছে এটা তিল চিকেনো পায়। গাহৰি নোখোৱাবোৰে তিল চিকেনটো ট্ৰাই কৰিব দেই। আৰু ইয়াৰে মাংসৰ পিচকেইটা চক না কি ডাঙৰ ডাঙৰ। পেট আমাৰ ফুল, খানা একদম মজা আছিলে, থলুৱা জুতি সম্পূৰ্ণকে আছিলে। এইখনে হৈছে শিৱসাগৰ HCB ৰোডত থকা হোটেল বাহগাজ। বাগ এটা মাৰি যাব।